হৰে কৃষ্ণ। প্ৰত্যেক মনুষ্যৰে হৃদয়ত কিবা নহয় কিবা ইচ্ছা অভিলাষা অৱশ্যেই থাকে। কিন্তু যদি এই ইচ্ছা অভিলাষাবোৰ ভৌতিক সুখ প্ৰাপ্তি কৰিবৰ নিমিত্তে হয়, তেন্তে ই অৱশেষত দুখৰহে কাৰণ হৈ পৰে। আৰু যদি এই ইচ্ছাবোৰ আধ্যাত্মিক হয়, ভগৱানৰ সেৱা কৰিবৰ নিমিত্তে হয়, তেন্তে ই ব্যক্তিক পৰম সুখ প্ৰদান কৰে। ভৌতিক ইচ্ছা তথা ইয়াৰ পৰা অৰ্জিত ফল এই ভৌতিক শৰীৰৰ সৈতেই সমাপ্ত হৈ পৰে। কিন্তু আধ্যাত্মিক ফল সদায় আত্মাৰ সৈতে থাকে, যিহেতু আত্মা অবিনাশী তথা অমৰ। তেন্তে আহক আমাক সমস্ত আধ্যাত্মিক ফল প্ৰদান কৰোঁতা এই বৰুথিনী একাদশীৰ পৌৰাণিক ব্ৰত কথা শ্ৰৱণ কৰোঁ। এবাৰ যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক জিজ্ঞাসা কৰিলে, হে কেশৱ, বহাগ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা একাদশীৰ নাম বৰুথিনী বুলি মোৰ জ্ঞাত। কিন্তু আপুনি মোক ক'বনে, এই ব্ৰত পালন কৰিলে কি লাভ প্ৰাপ্তি হয় আৰু ইয়াৰ মহত্বনো কি? ইয়াৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ধৰ্মৰাজ, এইটো এনে এক বিশেষ একাদশী তিথি যিটো পালন কৰিলে এই জনমত তথা পৰৱৰ্তী জনমতো সৌভাগ্যৰ প্ৰাপ্তি হয়। কেৱল সেয়াই নহয়, এই একাদশী ব্ৰত পালন কৰিলে ব্যক্তিয়ে বাস্তৱিক গন্তব্যস্থান প্ৰাপ্তি কৰি এই জনমতে জন্ম মৃত্যুৰ চক্ৰৰ পৰা চিৰদিনৰ বাবে মুক্ত হৈ পৰে আৰু আধ্যাত্মিক লোক প্ৰাপ্তি কৰে। এই কথা কৈ ভগৱান শ্ৰীকৃষ্ণই পুনৰ ক'লে, এইটো হৈছে সেই একাদশী যিটো পালন কৰাৰ ফলত মহান ঋষি মান্ধাতাই মুক্তি লাভ কৰিছিল। এসময়ৰ কথা, যেতিয়া ইক্ষ্বাকু বংশৰ মহান ৰজা আছিল ত্ৰিশংকু, তেওঁৰ পুত্ৰৰ নাম আছিল ধুন্ধুমাৰ। ধুন্ধুমাৰ আছিল অত্যন্ত পৰাক্ৰমী, তেজস্বী তথা ভগৱানৰ ভক্ত। কিন্তু এদিনাখন তেওঁ মহাদেৱৰ অভিশাপ লাভ কৰিলে। মহাদেৱ এনেইতো আশুতোষ হয় তথা অত্যন্ত দয়ালু, কিন্তু ৰজা ধুন্ধুমাৰে কোনো কাৰণবশতঃ শিৱৰ দ্বাৰা অভিশাপ লাভ কৰিব লগা হ'ল আৰু ইয়াৰ ফলস্বৰূপে তেওঁৰ কুষ্ঠ ৰোগ হ'ল। আমি সকলোৱে জানো যে কুষ্ঠ ৰোগ কিমান ভয়ংকৰ হয় আৰু ই সহজতে নিৰাময় নহয়। কিন্তু ৰজা ধুন্ধুমাৰে বৰুথিনী একাদশীৰ মাহাত্ম্যৰ কথা গম পোৱাৰ লগে লগে তেওঁ এই বৰুথিনী একাদশী নিয়মপূৰ্বক পালন কৰিলে আৰু এই বৰুথিনী একাদশী পালন কৰাৰ ফলত ৰজা ধুন্ধুমাৰ কুষ্ঠ ৰোগৰ পৰা মুক্ত হৈ পৰিল আৰু তেওঁ পৰম আধ্যাত্মিক গতি প্ৰাপ্তি কৰিলে। কোৱা হয় যে বৰুথিনী একাদশী পালন কৰিলে 10,000 বছৰ তপস্যা কৰাৰ সমান ফল প্ৰাপ্তি হয়। আৰু কেৱল সেয়াই নহয়, ইয়াৰ উপৰিও শাস্ত্ৰত উল্লেখ আছে যে সূৰ্যগ্ৰহণৰ সময়ত কুৰুক্ষেত্ৰত গৈ 40 কেজি স্বৰ্ণ দান কৰিলে যি ফল প্ৰাপ্তি হয়, সেয়া কেৱল এই একাদশী ব্ৰত শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে পালন কৰিলেই প্ৰাপ্তি হয়। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰ মহাৰাজক দানৰ বিষয়ে এটা অতি গোপনীয় কথা ক'লে আৰু সেই ৰহস্য আছিল এয়া যে অশ্বদানতকৈও শ্ৰেষ্ঠ হৈছে গজদান, গজদানতকৈও শ্ৰেষ্ঠ হৈছে ভূমিদান, ভূমিদানতকৈও শ্ৰেষ্ঠ হৈছে তিলদান আৰু তিলদানতকৈও শ্ৰেষ্ঠ হৈছে স্বৰ্ণদান, স্বৰ্ণদানতকৈও শ্ৰেষ্ঠ হৈছে অন্নদান। অন্নদান কৰিলে ব্যক্তিৰ সমস্ত পূৰ্বপুৰুষ, দেৱতা আৰু সমস্ত প্ৰাণী প্ৰসন্ন হৈ পৰে। আৰু বিদ্বান ব্যক্তিসকলে কন্যাদানকো অন্নদানৰ সমান বুলি গণ্য কৰে। কিন্তু এতিয়া ভগৱান শ্ৰীকৃষ্ণই সবাতোকৈ গূঢ় ৰহস্যৰ কথা কৈ ক'লে যে হ'ব পাৰে অন্ন দান কৰিলে ব্যক্তিৰ সমস্ত পূৰ্বপুৰুষ, দেৱতা আৰু সমস্ত প্ৰাণী প্ৰসন্ন হৈ পৰে আৰু বিদ্বান ব্যক্তিসকলে কন্যাদানকো অন্নদানৰ সমান বুলি গণ্য কৰে। কিন্তু এতিয়া ভগৱান শ্ৰীকৃষ্ণই সবাতোকৈ গূঢ় ৰহস্যৰ কথা কৈ ক'লে যে হ'ব পাৰে অন্নদানক মহাদান বুলি কোৱা হৈছে, কিন্তু
অন্নদানতকৈও শ্ৰেষ্ঠ হৈছে বিদ্যাদান। হয়, সেইবাবেই আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ অৰ্থাৎ ইস্কনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে কৈছে যে সবাতোকৈ শ্ৰেষ্ঠ দান আৰু সমাজ সেৱাৰ প্ৰবৃত্তি হৈছে জনসাধাৰণক ভগৱান তথা তেওঁৰ সৈতে থকা সম্বন্ধৰ বিষয়ে জ্ঞান প্ৰদান কৰাটো। আৰু সেইবাবে আজি ইস্কনৰ প্ৰত্যেকটো মন্দিৰতে হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ দ্বাৰা ভগৱত গীতা তথা শ্ৰীমদ ভাগৱতৰ জ্ঞান দানৰ সেৱাযজ্ঞ চলি আছে, যাৰ দ্বাৰা সমগ্ৰ বিশ্বৰ বৰ্তমান সময়ত বহু লোক লাভান্বিত হৈ নিজৰ জীৱনৰ পৰম লক্ষ্যৰ দিশত অগ্ৰসৰ হৈছে। এই একাদশীৰ মাহাত্ম্যৰ বিষয়ে কৈ ভগৱান শ্ৰীকৃষ্ণই আৰু ক'লে, হে যুধিষ্ঠিৰ মহাৰাজ, যি ব্যক্তিয়ে নিজ কন্যাৰ ধন সম্পত্তিত আশ্ৰিত হৈ থাকে তেওঁ সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ জলমগ্ন হোৱা পৰ্যন্ত নাৰকীয় অৱস্থাত কটাব লগা হয়। ইয়াৰ বিপৰীতে যদি কোনো ব্যক্তিয়ে আভূষণেৰে সুসজ্জিত নিজ কন্যা দান কৰে তেন্তে তেওঁ স্বৰ্গীয় সুখ প্ৰাপ্তি হয়। যি ব্যক্তিয়ে নিজ পুত্ৰীৰ বিবাহ কৰোৱাৰ সময়ত বৰপক্ষৰ পৰা ধন লয় পৰৱৰ্তী জন্মত তেওঁ মেকুৰীৰ শৰীৰ লাভ কৰে। ঠিক সেইদৰে যিদৰে এজন মাংসাহাৰ কৰা ব্যক্তিয়ে পৰৱৰ্তী জন্মত মাংস ভক্ষণকাৰী জংঘলী প্ৰাণী হৈ পৰে আৰু অত্যন্ত কামাসক্ত ব্যক্তিয়ে কুকুৰৰ শৰীৰ লাভ কৰে। যি ব্যক্তিয়ে নিজ শৰীৰৰ অংগ প্ৰদৰ্শন কৰে তথা কম বস্ত্ৰৰ দ্বাৰা নিজৰ শৰীৰ ঢাকে তেওঁ পৰৱৰ্তী জন্মত বৃক্ষ যোনি লাভ কৰে, যিটো হৈছে এনে এক যোনি য'ত আমি ভৌতিক কষ্ট হাজাৰ হাজাৰ কোটি কোটি বছৰ পৰ্যন্ত ভুগিব লগা হয়। ভগৱানে পুনৰ ক'লে, কিন্তু ইয়াৰ বিপৰীতে যি ব্যক্তিয়ে নিজ কন্যাক আভূষণেৰে সুসজ্জিত কৰি বিবাহৰ সময়ত নিজ কন্যাৰ দান কৰে ইয়াৰ দ্বাৰা যি ফল প্ৰাপ্তি হয় সেয়া স্বৰ্গ লোকত যমৰজাৰ মুখ্য সচিব চিত্ৰকূটেও বৰ্ণনা কৰিব নোৱাৰে। আৰু সেই একে ফল বৰুথিনী একাদশী ব্ৰত পালন কৰা ব্যক্তিয়ে প্ৰাপ্তি কৰে। এতিয়া ভগৱান শ্ৰীকৃষ্ণই বৰুথিনী একাদশী ব্ৰত পালন কৰাৰ সময়ত কিছুমান বৰ্জিত বস্তুৰ বিষয়ে ক'লে, যিদৰে কাঁহৰ বাচনত ভোজন নকৰা, মচুৰ দাইল, সেউজীয়া পাচলি, মটৰ সেৱন নকৰা, অভক্তই ৰন্ধা ভোজন গ্ৰহণ নকৰা, দশমী তথা একাদশীৰ দিনা শাৰীৰিক সম্বন্ধৰ পৰা বিৰত থকা তথা ব্ৰহ্মচৰ্য ব্ৰত পালন কৰা, মিছা নোকোৱা, প্ৰজল্পৰ পৰা বিৰত থকা আৰু পৰনিন্দা নকৰা। আৰু ভগৱান শ্ৰীকৃষ্ণই অন্তত এই কথাৰ বিশ্বাস প্ৰদান কৰে যে যি ব্যক্তিয়ে এইদৰে নিষ্ঠা তথা নিয়ম অনুসৰি একাদশী ব্ৰত পালন কৰে তেওঁ সমস্ত পাপৰ পৰা মুক্ত হৈ পৰে আৰু শাশ্বত আধ্যাত্মিক লোক প্ৰাপ্তি কৰে। আৰু যি ব্যক্তিয়ে এই মহিমাৰ কেৱল শ্ৰৱণ অথবা পঠনো কৰে সেই ব্যক্তিয়েও 1000 গৰু দান দিয়াৰ পুণ্য ফল অৰ্জন কৰে। এয়া আছিল বৰুথিনী একাদশীৰ পৌৰাণিক কথা। যি ব্যক্তিয়ে একাদশী ব্ৰত পালন কৰে তেওঁ নিজৰ চেতনাৰ ওপৰত বিশেষ ধ্যান দিয়া উচিত। এই দিনটোত যিমান পাৰি সিমান হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰা উচিত, ভগৱানৰ কথা শ্ৰৱণ কৰা উচিত আৰু বৈদিক গ্ৰন্থসমূহৰ অধ্যয়ন কৰা উচিত। ভগৱত গীতা তথা শ্ৰীমদ ভাগৱতৰ দৰে গ্ৰন্থৰ অধ্যয়ন কৰা উচিত। কোনো ধৰণৰ অন্ন অথবা অন্নযুক্ত আহাৰ গ্ৰহণ কৰা অনুচিত। আৱশ্যক হলে ফল মূল, গাখীৰ অথবা একাদশী প্ৰসাদ গ্ৰহণ কৰিব পাৰে, কিন্তু সেয়াও ভগৱানক অৰ্পণ কৰাৰ পিছতহে গ্ৰহণ কৰা উচিত। পৰৱৰ্তী দিনা দ্বাদশীত সম্পূৰ্ণ বিধি বিধানৰ অনুসৰি নিৰ্ধাৰিত পাৰণ সময়ত এই বৰুথিনী একাদশী ব্ৰত ভংগ কৰা উচিত। তেন্তে আহক পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয় এনে বৰুথিনী একাদশীৰ সম্পূৰ্ণ শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে পালন কৰোঁ আৰু সমস্ত বৰৰ দাতা বৰদ্বাজ ভগৱান শ্ৰীকৃষ্ণক শুদ্ধ ভক্তিময় সেৱাৰ বাবে মিনতি কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।